কবিতাৰ শিৰোনাম যন্ত্ৰণা। কবি ডলি বৰা গগৈ। আবৃত্তি অমৃত। অনুভৱ কৰিছোঁ বতাহজাক বৈছে পূবৰ পৰা পশ্চিমলৈ, উত্তৰৰ পৰা দক্ষিণলৈ। নীলা জীৱনৰ দৰে জাপ খাইছে মোৰ বিবেক, খুলি খুলি খাইছে বাঁ পোকে খোলা দি। সোমাই পৰিছে মোৰ মনত, মোৰ দেশত। যান্ত্ৰিকতাৰ পিছে পিছে দৌৰোঁতে কেতিয়াবা মনত পৰে ঢেঁকীত খুন্দা পিঠাগুড়ি কেইটালৈ, চুঙাত দিয়া বৰা চাউল আৰু উহোৱা ধানৰ ভাতৰ গোন্ধ। সন্ধিয়া গোহাঁই ঘৰত ককা দেউতাই বোৱা কীৰ্তনৰ এক অধ্যায়। কিমান মধুৰ আছিল সেই দিনবোৰ, কি পাইছোঁ কি হেৰুৱাইছোঁ হিচাপ ৰাখিবৰ আখৰি নাই। ছন্দ হেৰুৱা জীৱন, অন্তহীন আশা, মনত বহুত পুৱাৰ দুৰ্বাৰ বাসনা। সেউজীয়া ৰং কি পাহৰি গৈছোঁ, শুকুলা ফুল কি পাহৰি গৈছোঁ, ত্যাগ কি পাহৰি গৈছোঁ। মনত আছে মাথো এখন ৰঙীন পৃথিৱী, য'ত আছে কৃত্ৰিম হালধীয়া হৃদয়। মন যায় কেতিয়াবা যন্ত্ৰণাৰ ৰূপ পেলাবলৈ, বুকুৰ মাজত এখন ফুলৰ বাগিচা পাতিবলৈ। নদীৰ পাৰত বহি সূৰ্যোদয় আৰু সূৰ্যাস্ত চাবলৈ, হৃদয়খন সেউজীয়া কৰিবলৈ, পৃথিৱীক ভাল পাবলৈ, সেউজীয়া ৰংবোৰ সিঁচি দিবলৈ। মন যায় ফাগুন ফাগুন লগা দিনবোৰ আকৌ মাতি আনিবলৈ।